কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু সকলোলৈ ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো এতিয়া সবটো মানে পিকনিকৰ বতৰ পিকনিক যায় আছে তো আমি এবাৰ কত পিকনিক যোৱা নাই সেই কাৰণে ভাবিলো ঘৰৰ মানে গোটেই পৰিয়াল মিলি ঘৰৰ পিছলে যিখন পথাৰ আছে তাতে খাম আৰু তাৰে আজি কিবা আপোনালোকক দেখাব চেষ্টা কৰিম তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো ভিডিওটো ষ্টাৰ্ট কৰাৰ আগত যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব বলক তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো আজি ইতে ঘুমাবা আহিছি এর খাওয়া লওয়া একো নাই ই কেবল ঘুমাওয়া চাহ খাওয়া টাইম ইকানে পিছে খানা বুন্দিয়া লাড়ু চাহ খানা বঢ়িয়া আমার পাপা পাপা কেনে লাগছি হ্যাঁ কেনে লাগছি মজা হ্যাঁ ডাঙৰ কাকু মজা কি হয়ছা আৰু চাহ কি চাহ গাখীৰ দিয়া নে লাল চাহ গাখীৰ দিয়া এতিয়া আজি পিছে কিহৰ খানা আছে কি মাংস হা আইও বহুত দিছি মোক বহুত দিছি বহুত খাবা দিছে আকা খালে মাছ ভাজি আছে মাছ ভাজা মানুহ আকৌ এইটো পুৰা হাঁহৰ মাংস কি খাইছা কণী এয়া আমাৰ পিছফালৰ পথাৰখনৰ দৃশ্য এইফালে পাহাৰ আৰু এইফালে এনেকে তাতেও খানা খাই আছে আৰু আমি ইয়াতে এতিয়া ঔটেঙা মাছ এইটো এটা পানী নেকি লাল এইটো লাল নহয় এইটো গুলপীয়া খাই ভাল লাগে ক'ত যা মই খানা খাবি এটা খাই যা আমাৰ তাত ব্ৰইলাৰৰ মাংস পুৰা 4 কেজি পুৰা 4 কেজি একেবাৰে ভাজি খাবি না ভাজি মালাই দি খাইছা আৰু তৰকাৰী আৰু কি আছে আইটেম তোৰ খানাত দালি আছে চব্জি আছে মই থিৰাং হব নৰম মই যাম থিৰাং হব নৰে মোৰ পুৰা যা বাই বাই টাটা বাই বাই ফাগুনৰ পছুৱাই আগৰি কলা পাত চিৰিলি কৰে যৌৱনৰ ধুমুহা উদঙিয়া মন যেনিতে নিজাৰ উৰে ব্লুটুথ লাইট আম দিছে কিন্তু বহুতখিনি দেখাৰ পৰা জানহনে বুকুত মোৰ ঘনাই ভূমি কম্প আহে মোৰ কেনে লাগছে আজি এর আৰু বেলেগ কাম নাই ঘুমে থাকে এই গাড়ী চাড়ু আনি লৈছি পাপা কি কৰছা টেঙা খাইছা
প্ৰাচী এই আইয়া এইফালে ইয়ে কতে উম্মা দিয়া এটা উম্মা দে বাবা নাচ একদম হাঁহৰ মাংস পুৰা সিজি আছে উতলি আছে কেনে লাগছি খানা খাইতে হা ভাল লাগছি মোৰ মইনা বাঁহী বজাই দিও যেন লাগে বাঁহী বজাই দিও যেন লাগে মোৰ মইনা বাঁহী বজাই দিও যেন লাগে বাঁহী বজাই দিও যেন লাগে মোৰ মইনা বাঁহী বজাই চাকা তামাম খাইছা তহঁতে চব খাবি একো নেৰা ইছৰাম কেনে হৈছে খানা কেনে হৈছে একদম হাঁহৰ মাংস মই বনাইছো যি ৰান্ধনী হাঁহি আছে মনে মনে ভাবিছো কি বনালো মই নামটো নিলে কোনোবাই মই কেনে হৈছে খানা স্পেচিয়েল একবাৰ ইফালে চাই দি দেখো আমাৰ খানাত তাৰমানে হেৰিৰ আলহী কি কয় হঠাতে উপস্থিত হোৱা আলহী বাই নীলিমা বাই কেনে লাগিল হা কেনে লাগিল বাপা মজা মাংস আহিছে নাই হাঁহৰ মাংস আমাৰ খানা শেষ ন এতিয়া আমি কি যাম ঘৰত যাম ন এফালে আমাৰ ৰিচা বাই আমাৰ খানা খোৱা ঠাইখিনি কেনে হৈছে নে ভাল তুমি কেনে খালা ভাত তুমি খাইছা ঘৰত খাইছা কি দি খাইছা গাহৰি দি খানা শেষ এতিয়া কৈ কিনে ঘৰত লৈ যাওঁ নে কি হয়নে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব